চুলাৰ পাছত এইবাৰ কাঠফুলা আৰু এইবাৰ ঘটনাৰ স্থান হৈছে ডিমৌ ডিমৌত বিষাক্ত কাঠফুলা খাই মৃত্যু খাবতিছে দুজনকৈ লোকে চিকিৎসালয়ত চিকিৎসাধীন 5জনকৈ লোক ডিমৌৰ বকতাত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন হ'বলগীয়া হৈছে 5জনকৈ লোকৰ আনহাতে মৃত্যু খাবতিছে দুজনকৈ লোকে বকতা কালিথান চিকাৰীচুক গাঁৱৰ 7গৰাকী লোকে মঙলবাৰে কালিথান গাঁৱৰ ভুৱন ভূমিজ নামৰ লোকজনৰ বাসগৃহত একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল আৰু একেখন বাৰীৰ পৰা বুটলি অনা কাঠফুলাৰে আহাৰ খোৱাৰ পিছতেই বমি আৰু তীব্ৰ পেটৰ বিষত আক্ৰান্ত হয় লোককেইজন ফলত আটাইকেইগৰাকী লোক কিছু সময়ৰ পিছতেই অসুস্থ হৈ নিশাই চিকিৎসাধীন হ'বলগীয়া হয় কিন্তু চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দুৰ্গেশ্বৰ ভূমিজ নামৰ 65 বছৰীয়া বৃদ্ধজনৰ মৃত্যু হয় আৰু বৰ্তমান আন এগৰাকী পিংকু ভূমিজ নামৰ যুৱকে চিকিৎসাধীন অৱস্থাতেই সাৱটি লয় মৃত্যুক উল্লেখযোগ্য যে এই কাঠফুলা বিষক্ৰিয়াত বৰ্তমানো চিকিৎসাধীন হৈ আছে সুৰেশ ভূমিজ মীনা ভূমিজ জুনমণি ভূমিজ কুদেল ভূমিজ আৰু ভুৱন ভূমিজ মই গম পোৱা মতে তেওঁ এইখন ঘৰৰ জোঁৱাই হয় তেওঁলোকৰ ঘৰ দেউৰিটিং কালিবাৰীত তেওঁলোকে বাৰীতে ক'ৰবাত বিচাৰি পালে কাঠফুলা গোটেই পৰিয়ালৰ মানুহখিনিয়ে খালে বা এজন কালি ঢুকাইছে আৰু এজন তেওঁলোকে চচুৰবাৰীত আনি থৈছিলে তেওঁলোকে চিকিৎসা কৰিম বুলি কালিলৈ এপলো নিছিলে এপলৰ পৰা ঘূৰাই আনি ৰাতি 12টা বজাত তেখেত ঢুকাইছে তেখেতৰ নাম আছিলে পিংকু ভূমিজ ব্যুৰ ৰিপৰ্ট টাইম 8